हेलो स्टूडेंट, आज আমি তোমালোকক পঢ়াম ক্লাছ 10 চ্যাপ্টাৰ 2 বহুপদ। ফাৰ্ষ্ট অফ অল আমি জানিম বহুপদ ন কি। বহুপদ কি? বহুপদ হ'বলৈ হ'লে আমাক কেইটামান কণ্ডিশ্যন মানি চলিব লাগিব। এই কণ্ডিশ্যনৰ ভিতৰত ফাৰ্ষ্ট কণ্ডিশ্যনটো হ'ল যে বীজগণিতীয় ৰাশিবোৰৰ চলকৰ ঘাত পূৰ্ণ সংখ্যা হ'ব লাগিব। পূৰ্ণ সংখ্যা হ'ব লাগিব, ডেট মিন্স পজিটিভ হ'ব লাগিব। 2 নম্বৰ কণ্ডিশ্যন হ'ল চলক কেতিয়াও হৰ হিচাপে নাথাকে। চলক কেতিয়াও হৰত নাথাকে। এই দুটা কণ্ডিশ্যনৰ আধাৰত আমি আৰু এটা বস্তু মনত ৰাখিব পাৰোঁ। এই কণ্ডিশ্যনটো হ'ল যে চলকৰ ওপৰত মানে চলক কেতিয়াও ৰুটৰ ভিতৰত নাথাকে, অৰ্থাৎ চলকৰ ওপৰত কেতিয়াও ৰুট নাথাকে। চলকত কেতিয়াও ৰুট নাথাকে। এই তিনিটা কণ্ডিশ্যন, মেইন কণ্ডিশ্যন হ'ল এইটো। এই কণ্ডিশ্যনটো মেইন। এই কণ্ডিশ্যনৰ আধাৰত আমি বহুপদৰ ডেফিনিশ্যন দিব পাৰোঁ যে কি বহুপদ কি। বহুপদ হ'ল কি যিবোৰ বীজগণিতীয় ৰাশিৰ চলকৰ ঘাত পূৰ্ণ সংখ্যা হয় সেইবোৰৰ বীজগণিতীয় ৰাশিক বহুপদ বুলি কোৱা হয়। আমি ইয়াত এক্সাম্পল ল'ম কেইটামান, যেনে 5। আমাৰ যিমানবোৰ নাম্বাৰ আছে, অখণ্ড সংখ্যা, স্বাভাৱিক সংখ্যা, পূৰ্ণ সংখ্যা, পৰিমেয় সংখ্যা, গোটেইখিনি সংখ্যা কিন্তু যিমানবোৰ সংখ্যা আছে গোটেইখিনি সংখ্যা কিন্তু বহুপদ হয়। ইয়াত 5, 0, -3/7 বা x² বা x+2 বা x³ + 5x + 3 গোটেইখিনি কি বহুপদ হয়। আৰু আমি নহয় কণ্ডিশ্যন হিচাপে ল'ম যে কি 1/x এইটো বহুপদ নহয়, কাৰণ ইয়াত চলকটো হৰ হিচাপে আছে, বা x² + 5x to the power -1 + 3 এইটো বহুপদ নহয়, কাৰণ ইয়াত xৰ ঘাত নেগেটিভ আছে। ইয়াত কোৱা হয় যে কি চলকৰ ঘাত কেতিয়াও কি নেগেটিভ নহয়। আৰু এইটো যদি দিয়া হয় যে 1/x + 5 এইটো কি হ'ব, বহুপদ নহ'ব, কাৰণ ইয়াত চলকটো হৰ হিচাপে আছে। যদি এইটো কোৱা হয় 5x √5x এইটো কি হ'ব, বহুপদ নহয়, কাৰণ এই ৰুট মানে কোৱা হয়, ৰুট মানে হ'ল পাৱাৰ 1/2, ডেট মিন্স 5x * 1/2। এই পাৱাৰটো কি ইয়াত পূৰ্ণ সংখ্যা, এই ৰুলটো মানা নাই যে কি চলকৰ ঘাত পূৰ্ণ সংখ্যা হয়। ইয়াত চলকৰ ঘাত এইটো পূৰ্ণ সংখ্যা নহয়, এইটো ভগ্নাংশ। এইটো কথা মনত ৰাখিলে হ'ল যে কি বহুপদৰ লেখ এডালে অকল x অক্ষক, অনলি x অক্ষক যিমানটা বিন্দুত টাচ কৰিব সিমানটা শূন্য থাকিব। এইটো ইয়াতে তোমালোকৰ কুৱেশ্যন হ'ব পাৰে যে কি অকল x অক্ষক কিয়, y অক্ষ যদি কাটে তেনেহ'লে শূন্য সংখ্যা কিমান হ'ব। ইয়াত দেখা আমি ক্লাছ 9 পাইছোঁ যে কি যিকোনো বিন্দু এটাৰ পজিশ্যন এনেকৈ বহুৱাব লাগে। ইয়াত থাকে কি ভুজ আৰু ইয়াত কি কটি। ইয়াত ভুজটো এই বহুপদৰ লেগৰ ক্ষেত্ৰত ভুজটো বুজাব কি অকল চলকৰ মান। ইয়াত বুজাব কি এইটো চলকৰ মান, আৰু এইটো হ'ব কি LOS 0, তাৰমানে কি ইয়াত অকল কাৰ মানটো ইয়াত কি কৰিব, ইয়াত মানটো ডিপেণ্ড কৰিব অকল কি চলকৰ মানৰ ওপৰত, ডেট মিন্স বহুপদৰ 0ৰ ওপৰত। আৰু এইটো হ'ব কি বহুপদৰ মান। সেইকাৰণে কি অকল x অক্ষক বিবেচনা কৰা হয়, y অক্ষক নহয়। যিকোনো বহুপদ থাকিলেই আমি কি যিকোনো চলকত বহুপদৰ এক্সাৰচাইজ 2.1 পেজ নম্বৰ 37ৰ কুৱেশ্যন নম্বৰ 1ৰ কুৱেশ্যনখিনি। ইয়াত কুৱেশ্যন আছে যে কি তলত দিয়া বহুপদৰ লেখবিলাকৰ পৰা বহুপদৰ শূন্যৰ সংখ্যা উলিওৱা। ইয়াত আমি আগতে নোট দিছোঁ যে কি বহুপদৰ লেখৰ পৰা আমি শূন্যৰ সংখ্যা উলিয়াব পাৰোঁ কেনেকৈ, জানো যে কি বহুপদৰ লেখ এডালে অকল x অক্ষক, অনলি x অক্ষক যিমানটা বিন্দু কাটে সিমানটা কি থাকে, শূন্য থাকে। তেনেহ'লে কি ইয়াত আমি ফাৰ্ষ্ট কুৱেশ্যন এইটো যাম, ইয়াত অকল x অক্ষৰে যাম আমি। x অক্ষৰে যাওঁতে ইয়াত দেখা যায় কি কোনো বিন্দুতে টাচ বাকী ইণ্টাৰচেক্ট কৰা নাই, বা ইয়াত কি স্পৰ্শ বাকী ছেট কৰা নাই, কোনো লেখডালে কি কোনো ছেট কৰা নাই। ইয়াত লেখডাল হ'ল এইটো, সেইকাৰণে ইয়াৰ শূন্যৰ সংখ্যা হ'ব কি 0টা। শূন্যৰ সংখ্যা হ'ব কেইটা, 0টা। এইটো হৈ গ'ল। ইয়াত আমি কাৰণ হিচাপে কি দিম যে কি ইয়াত শূন্যৰ সংখ্যা 0, কাৰণ বহুপদৰ লেখডালে x অক্ষক কোনো বিন্দুতে টাচ কৰা নাই, বাকী স্পৰ্শ বা ছেট কৰা নাই। ইয়াত কুৱেশ্যন নম্বৰ 2, ইয়াত কুৱেশ্যন নম্বৰ 2টো আমি যাম অকল x অক্ষৰে যাম। x অক্ষৰে যাওঁতে আমি দেখা পাওঁ কি এই যে এইটো হ'ল কি লেখডাল, এই লেখডাল অকল কি x অক্ষৰ এটা বিন্দু কাটি যায়, সেইকাৰণে কি হয় ইয়াত শূন্যৰ সংখ্যা কেইটা হ'ব, 1টা, মানে এটা। শূন্যৰ সংখ্যা কেইটা হ'ব, এটা। এইটো হৈ গ'ল, কাৰণ যে বহুপদৰ লেখডালে কি কাটি যায়, x অক্ষৰ অকল এটা বিন্দুত কাটি যায়, সেইকাৰণে কি শূন্যৰ সংখ্যা কিমান, এটা। ইয়াত 3 নম্বৰ কুৱেশ্যনটো আছে কি যে এইটো লেখ, এইটো হ'ল লেখ। এই x অক্ষৰে যাওঁতে কি আমি দেখিম কি ইয়াত এটা কাটিছে, ইয়াত এটা কাটিছে, ইয়াত এটা কাটিছে, তেনেহ'লে ইয়াত শূন্যৰ সংখ্যা কেইটা হ'ব, 3টা, কাৰণ লেখডালে x অক্ষক 3টা বিন্দুত কাটিছে। এইটো কিন্তু কাউণ্ট নহ'ব, y অক্ষক কাউণ্ট নহ'ব, কাৰণ আমি y অক্ষক বিবেচনা নকৰোঁ। এইটো হৈ গ'ল, এইটোৰ শূন্যৰ সংখ্যা হ'ব কেইটা, 3টা। 4 নম্বৰ কুৱেশ্যনটো, এইটোৰ বহুপদৰ লেখডাল হ'ল এইটো। এই বহুপদৰ লেখডালে x অক্ষৰে যাম আমি। x অক্ষৰে যাওঁতে কি দেখা যায় কি ইয়াত এটা কাটিছে, ইয়াত এটা কাটিছে, তেনেহ'লে কি ইয়াৰ শূন্যৰ সংখ্যা কেইটা হ'ব, 2টা। কেইটা, 2টা, কাৰণ লেখডাল x অক্ষক 2টা বিন্দুত কাটিছে বা ছেট কৰিছে।
এই গ্ৰাফটোৰ x অক্ষৰে যাওঁতে দেখা যায় কি ইয়াতে এটা কাটিছে ইয়াতে এটা কাটিছে ইয়াতে এটা কাটিছে ইয়াতে এটা কাটিছে কি 4টা মিনিট কাটিছে সেইকাৰণে কি শূন্য সংখ্যা হ'ব কি 4টা অকল x অক্ষ y অক্ষ নহয় কিন্তু এইটো কাউণ্ট নহ'ব অকল x অক্ষ কাউণ্ট হ'ব কিন্তু x অক্ষ 4টা মিনিট কাটিছে সেইকাৰণে কি শূন্য সংখ্যা কি হ'ব 4টা ইয়াত দেখা যায় কি x অক্ষৰে যাওঁতে কি দেখা যায় যে এইটো x অক্ষৰে যাওঁতে কি দেখা যায় যে এইটো কাটিছে ইয়াত কি টাচ কৰিছে ইয়াত টাচ কৰিছে তেনেহ'লে কি ইয়াতে কেইটা ঠাইত টাচ কৰিছে বা কাটিছে 3টা ঠাইত সেইকাৰণে কি x অক্ষ অকল x অক্ষ 3টা ঠাইত কাটিছে সেইকাৰণে কি শূন্য সংখ্যা কি হ'ব 3টা এইটো কিন্তু